নমস্কাৰ বন্ধুসকল, বহুত স্বাগতম জনাইছোঁ আপোনাক নতুন এটা ভিডিঅ'লৈ। সো বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক ক'ম কোভিড-19ত যিসকল ব্যক্তিৰ মৃত্যু হৈছিল বা চাকৰি কটা গৈছে, যিকোনো ক্ষতিগ্ৰস্ত হৈছে, সেইসকল পৰিয়াললৈ অসম চৰকাৰে এটা আৰ্থিক সাহায্য প্ৰদান কৰিছে। আৰু এইটো ভিডিঅ'ত আপোনালোকক মই ক'ম যে আপুনি এই পইচাটো কেনেকৈ পাব আৰু কি কি নথিপত্ৰ লাগিব আৰু কেনেকৈ অনলাইন আবেদন কৰিব, এই সকলোবোৰ কথা জানিবৰ কাৰণে ভিডিঅ'টো অলপমানো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকক। ঠিক আছে, সো বন্ধুসকল, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এইটো এখন এডভাৰটাইজমেণ্ট। এই এডভাৰটাইজমেণ্টটো দিছে অসম চৰকাৰৰ ফালৰ পৰা। ইয়াতে আপুনি নিশ্চয় দেখিবলৈ পাইছে কোভিডত মৃত্যু হোৱা ব্যক্তিৰ নিকটাত্মকলৈ 50,000 টকাৰ এককালীন অনুদান। ঠিক আছে, সো বন্ধুসকল, এইটো অসম চৰকাৰৰ পৰাই প্ৰদান কৰিছে। আৰু ইয়াতে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে অনলাইন আবেদনৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ কোভিড-19 পজিটিভ প্ৰমাণিত RT-PCR পৰীক্ষাৰ প্ৰতিবেদন, আৰু আছে মনোনীত দাবীদাৰৰ পৰিচয় প্ৰমাণপত্ৰ, 3 নম্বৰটো মৃত্যুৰ প্ৰমাণপত্ৰ, 4 নম্বৰটো আছে উপযুক্তৰ দ্বাৰাই জাৰিকৃত নিকটাত্মৰ প্ৰমাণপত্ৰ। ঠিক আছে, সো বন্ধুসকল, ইয়াৰ তলত দিয়া আছে অনলাইন আবেদনৰ বাবে চাওক cmcovidsupport.assam.gov.in এইটো ৱেবছাইটত যাই পেলাই আপুনি এইটো এপ্লাই কৰিব পাৰিব। ঠিক আছে, তাৰপিছত দিয়া আছে যিকোনো সহায়ৰ বাবে যোগাযোগ কৰক 1077। আপোনাৰ যদি কিবা প্ৰব্লেম আছে, এই 1077ত কল কৰি আপুনি প্ৰব্লেমটো সলভ কৰি ল'ব পাৰিব। সো বন্ধুসকল, আপুনি আপোনাৰ লেপটপ বা মোবাইলত আপুনি এইটো চাৰ্চ কৰি দিব cmcovidsupport.assam.gov.in। এইখিনি চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এখন ফৰ্ম আহিব অনলাইনত এপ্লাই কৰিবলৈ হ'লে। ঠিক আছে, সো বন্ধুসকল, চাৰ্চ কৰি দিয়াৰ লগে লগে এইটো ইণ্টাৰফেচ আপুনি দেখিবলৈ পাব। তাৰপিছত ইয়াতে নিশ্চয় দেখিবলৈ পাইছে এপ্লাই অনলাইন, আপুনি ইয়াতে ক্লিক কৰি দিব লাগিব। ঠিক আছে, ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ফৰ্ম আহি যাব। ইয়াতে আপোনাৰ মোবাইল নম্বৰটো বহাব লাগিব, মোবাইল নম্বৰটো বহাই ভেৰিফাইত ক্লিক কৰি দিব লাগিব। ঠিক আছে, তাৰপিছত আপোনাৰ ডিটেইলছসমূহ ইয়াতে দিব লাগিব, ডিটেইলছ অফ ডিক্লেৰেড পাৰ্চন। ইয়াতে আপোনাৰ ডিটেইলছ, ফুল নাম, ফাদাৰ নেম, এই বস্তুখিনি বহাই দিব। তাৰপিছত আপোনাৰ ইয়াতে নমিনীটোৰ নাম দিব লাগিব, যাক নমিনী ৰাখিব খোজে তাৰ নামটো ইয়াতে দিব লাগিব। ঠিক আছে, তাৰপিছত ইয়াতে পোনপ্ৰথমৰ পৰাই ফুল নেম, ফাদাৰ নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। তাৰপিছত হাউচ নম্বৰটো দি দিব। তাৰপিছত আছে ভিলেজ, টাউন, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত আছে পুলিচ ষ্টেচন ক'ত, আপুনি পুলিচ ষ্টেচনটো চিলেক্ট কৰি ল'ব। তাৰপিছত চাৰ্কেলটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত পিন নম্বৰ, তাৰপিছত পোষ্ট অফিচটো চিলেক্ট কৰি ল'ব। ঠিক আছে, ইয়াৰ পিছত ইয়াতে দিয়া আছে ডিটেইলছ অফ ডেট। ইয়াতে দিয়া আছে তাৰমানে যিজন ব্যক্তি মৃত্যু হৈছিল, সেই মৃত্যু হোৱাৰ সময়ত কোভিড-19 পজিটিভ আছিল নে? যদি আছিল ইয়েছ দিব, যদি নাই তেনেহ'লে ন' দিলে কিন্তু নহয় এইটো। ঠিক আছে, সো বন্ধুসকল, আপুনি ইয়েছে দি দিব যদি আপোনাৰ এই গাৰ্জেনৰ মৃত্যু হৈছে। তাৰপিছত আপুনি ইয়াতে দি দিব বাকীখিনি। ইয়াতে ডেটটো বহাই দিব, কোনদিনা ডেট হৈছিল। তাৰপিছত ইয়াতে নমিনী নামখিনি বহাই দিব, ৰিলেশ্যনশ্বিপটো বহাই দিব, ডেট অফ বাৰ্থ, হাউচ নম্বৰ, ডিষ্ট্ৰিক্ট, এইবোৰ আপুনি নিশ্চয় গমেই পাইছে ক'ত কি বহাব লাগিব। ডিষ্ট্ৰিক্ট, পোষ্ট অফিচ, পিন নম্বৰ, এইবোৰ সিমান টান নহয়। ঠিক আছে, ইয়াৰ পিছত ইয়াতে দিয়া আছে অলৰেডি এ বেনিফিচিয়াৰী অফ। ইয়াতে আপুনি চিলেক্ট কৰি ল'ব লাগিব নন অফ দি এবভ। ঠিক আছে, এইটো চিলেক্ট কৰি ল'ব লাগিব, যদি বেলেগ চিলেক্ট কৰে নাপাব। ঠিক আছে, তাৰপিছত ইয়াতে দিয়া আছে নেম অফ দি লেজাৰ্ড হিয়াৰ, এইখিনি আপুনি বহাই দিব, ডেট অফ বাৰ্থখিনি বহাই দিব। তাৰপিছত ইয়াতে যদি আৰু বহাব লাগে প্লাছ চিন মাৰি আপুনি বহাব পাৰিব। তাৰপিছত ইয়াতে বেংক ডিটেইলছ অফ দি নমিনেট, আপুনি ইয়াতে বেংক ডিটেইলছখিনি বহাই দিব লাগিব, একাউণ্ট নাম্বাৰ, ব্ৰাঞ্চ নাম্বাৰ, বেংক নাম। ঠিক আছে, বহোৱাৰ পিছত ইয়াতে দিয়া আছে ডকুমেণ্ট আপলোড, আপোনাৰ ডকুমেণ্টখিনি ইয়াতে আপলোড কৰিব লাগিব। ইয়াতে দিয়া আছে আইডেণ্টি প্ৰুফ অফ নমিনী, আপুনি যে এপ্লাই কৰিছে আপোনাৰ এটা আইডেণ্টি প্ৰুফ ইয়াতে দিব লাগিব। তাৰপিছত ইয়াতে আছে এনি লেবৰেটৰী ৰিপৰ্ট কোভিড-19 পজিটিভ, মানে আপোনাৰ ফাদাৰ বা মাদাৰৰ মৃত্যু হৈছে যে তাৰ যে চেকআপ কৰাৰ সময়ত পজিটিভ চাৰ্টিফিকেট এখন দিছিল, সেইটো আপলোড কৰি দিব লাগিব। তাৰপিছত ডেথ চাৰ্টিফিকেটখন আপলোড কৰি দিব লাগিব। তাৰপিছত কমিশ্যনাৰৰ মৃত্যু হোৱা এটা চাৰ্টিফিকেট দিছিল, সেইটো দি পেলাই আপুনি ইয়াতে কেপচা কোডটো বহাই আপুনি ছেভ এণ্ড প্ৰচিডত ক্লিক কৰি দিব। তাৰপিছত এই ফৰ্মখন আপোনাৰ ছাবমিট হৈ গ'ল। ঠিক আছে, সো বন্ধুসকল, এইটো নিয়মত আপুনি এই কোভিডত আক্ৰান্ত হোৱা পৰিয়াললৈ যি অসম চৰকাৰে সাহায্য পঠিয়াইছে, ইয়াৰ পইচাটো আপুনি এনেকৈ এপ্লাই কৰিলে আপুনি পাই যাব। ঠিক আছে, অতি সহজ, বেছি ডাঙৰ নহয়, ভিডিঅ'টো সৰু হৈছে। ঠিক আছে, আপুনি এনেকৈ এপ্লাই কৰিলে এই পইচাটো পাই যাব।
সো বন্ধুসকল আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগে এটা লাইক কৰি দিব আৰু চেনেলত নতুন আহিলে ছাবস্ক্ৰাইব কৰি অন নটিফিকেশ্যন বেলটো অন কৰিবলৈ নাপাহৰিব আৰু বন্ধুসকল এতিয়া নিশ্চয় দেখিবলৈ পাইছে ফাইল সাইজ আপোনাৰ মেক্সিমাম 2 MB হ'ব লাগিব মানে 2 MBৰ ওপৰত হ'লে নহয় কম হ'লে হৈ যাব মেক্সিমাম আপুনি যেটো ফাইল আপলোড কৰিব 1 MB হোৱাটোৱে ভাল সো বন্ধুসকল আজিৰ কাৰণে এইখিনিয়ে থ্যাংক ইউ এণ্ড জয় আই অসম আকৌ আহিম নতুন এটা ভিডিঅ